যদি আপনি মাটিৰ ইটাটো 1000 লাগে এইটো 900 হৈ যাব 23 বছৰ বয়স আছিল তেতিয়াই তেখেতৰ স্পন্ডলাইটিছ ধৰা পৰিছিল এতিয়াও খুৰা ভালকৈ থিয় হ'ব নোৱাৰে 23 বছৰ তেখেতে স্পন্ডলাইটিছ হৈ আছে কিন্তু সেইটোৱে তেওঁ হাৰ নেমানি তেওঁ কি কৰিছে এটা ডাঙৰ ইণ্ডাষ্ট্ৰি কৰি তুলিছে আজি আপোনালোকক এনেকুৱা এজন মানুহৰ সৈতে পৰিচয় কৰাই দিম যিজন মানুহে নিজৰ বেমাৰতো মানে হাৰ নেমানি এটা ডাঙৰ ইণ্ডাষ্ট্ৰি গঢ়ি তুলিছে হুছেইন চন্দ্ৰ শাহ তেখেতৰ নাম আৰু তেখেতৰ 23 বছৰ বয়সতে হৈছিল স্পন্ডলাইটিছ তাৰ পৰা গৈ পিনি এতিয়াও খুৰা ভালকৈ থিয় হ'ব নোৱাৰে মানুহে মনৰ যেতিয়া এটা শক্তি থাকে মনত যেতিয়া এটা কাম কৰিম বুলি তেওঁ কি কৰিব নোৱাৰে হেয়া উদাহৰণ আজি আপোনাতকে ডাঙৰ হ'ব নোৱাৰে তেখেতে খুব ডাঙৰকৈ এটা ব্ৰিক্সৰ ইণ্ডাষ্ট্ৰি আপোনালোকে মোক পিছফালে দেখা পাইছে কিমান ব্ৰিক্সৰ ইয়াত আছে বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰিত মই আছো য'ত 2 বিঘা মাটিত তেখেতে গোটেই কামখিনি কৰি আছে 1 বছৰৰ পৰা হ'ল তেওঁ ব্ৰিক্সৰ এই কামটো কৰি আছে সো গোটেই বিষয়ে জানো পুৰা ব্ৰিক্সৰ কামটো আপুনি 1 বছৰৰ পৰা কৰি আছে মোৰ 1 বছৰ হ'ল 1 বছৰ কেনেকুৱা পাইছে প্ৰফিট লছ কেনেকুৱা পাইছে প্ৰফিটটো ভাল পাইছো এতিয়া কিমান মান প্ৰডাকচন হয় আপোনাৰ ইয়াত এতিয়া মোৰ 1800 কৈ প্ৰডাকচন বস্তুটো ক'ত দেখিলে ধৰি লওক কেনেকৈ আৰম্ভ কৰিম বুলি ভাবিলে এই সেক্টৰটোত মানে মই এইটো ইউটিউবৰ পৰাই যে হাতেদি বনাই ব্যৱহাৰ কৰি নিজে ঘৰত ব্যৱহাৰ কৰিছো ব্যৱহাৰ কৰাত মই এটা লেট্ৰিন বনাইছো নিজে লেট্ৰিন বনোৱাত হাতেদি বনাইছিলো তেতিয়াৰ পৰা মোৰ ইমান এটা আগ্ৰহ আহিল যে নহয় এইটো কাম হ'ব আৰু এইটো কাম চলাব পাৰিম হয় তেতিয়া এই মেচিন এটা বিচাৰি মই ইউটিউবৰ পৰা সাৰ্চ কৰি এই যে এসকে ইণ্ডাষ্ট্ৰিৰ পৰা আনিলো এসকে ইণ্ডাষ্ট্ৰিৰ প্ৰথম অৱস্থাত যদি কোনোবাই ল'ব বিচাৰে মিক্সাৰটো নহলো পাৰি নেকি হাতেৰে মিক্সিং কৰি বা এনেকৈ কৰি কিন্তু এইটো প্ৰডাকচনটো কম হয় লাহে লাহে যেতিয়া ডিমান্ডটো বাঢ়িলে এতিয়া ধৰি লওক আপুনি ধৰি লওক মিক্সাৰটো আপুনি সেটআপ কৰি ল'ব পাৰিলে আপুনি প্ৰথমতে মিক্সাৰ কিনিছিলে নেকি নহয় ফাৰ্ষ্ট মই এই মেচিনটো আনিছিলো এই দুমাহ মান পিছত দেখিলো যে নহয় হাতেদি কামটো আগাব নোৱাৰো হয় এতিয়া আপোনাৰ প্ৰডাকচন কিমান হয় মোৰ 1800 হয় 1800 ডেইলি বেচিছত পাঁচজন মানুহ ইয়াত লাগি থাকে ধৰক অকল এইটো মেচিন যেতিয়া লৈছিল আপুনি কেইজন মানুহ তেতিয়া প্ৰথমতে কামটো আৰম্ভ কৰিছিলে তেতিয়া 4জন মানুহ দি কাম কৰিছিল 4জন তেতিয়া কিমান মান প্ৰডাকচন হৈছিল এই 700 800 তো আৰু ইয়াতো এতিয়া এইটো আহি যোৱাৰ লগে লগে এজন মানুহে বাঢ়িলে 5জন মানুহত আপোনাৰ প্ৰডাকচন 1800 আহিব চলোৱাত বহুত দিগদাৰ নেকি নাই একো অসুবিধা নাই এইটো 2 মিনিট এই 30 সেকেন্ডৰ কাম এইটো মানে ধৰি লওক কোনোবাই যদি নতুনকৈ কোনোবাই আৰম্ভ কৰিম বুলি ভাবিছে নাই একো নাই জাস্ট ইয়াৰ পৰা সমানকে ভৰাই লৈ এটো টানি দিলে আৰু ইয়াত সুইচটো দি দিলে বেলেগৰ ভিডিও এটা চাইও কৰিব পাৰি ন প্ৰথম যেতিয়া আৰম্ভ কৰিব লাগিব কেনেকৈ প্ৰথম আপোনাক কি বস্তু লাগিব কৰিবলৈ হলে কেঁচা ডাষ্ট এইটো পাথৰৰ গুৰি এইটো লাগিব হয় আৰু নেক্সট লাগিব আপোনাৰ বালি এই দুটাই হল মেইন ইয়াত হয় কেঁচা মাল আৰু সিমেন্ট আমি ডাষ্টটো দি আছো 3 কেৰাহী আৰু ইয়াৰ লগত 2 কেৰাহী দি আছো বালি ওকে আৰু সিমেন্ট আৰু 1 কেৰাহী সো মিক্সাৰটো হৈ গল ডাষ্ট 3 কেৰাহী বালি 2 কেৰাহী আৰু সিমেন্ট 1 কেৰাহী ন 1 কেৰাহী তো তাই দিয়াৰ পিছত ইয়াত দি দিব লাগিব এনেকৈ এফালে দি দিয়াৰ লগে লগে আৰু সিমেন্টটো ইয়াত ঢালি পানী কিমান দিব লাগে ইয়াতে পানী ধৰক 3 লিটাৰ মান দিব লাগে আৰু 3 লিটাৰ মান পানী দিব লাগে ন এই বস্তুটো এনেকুৱা হ'ব লাগে কি মুঠি মাৰিলে যাতে এনেকুৱা হৈ যায় এনেকুৱা হ'ব লাগে ন তাৰ পিছত ইয়াৰ পৰা ওলাই আহিব ইয়ালৈ আহিব ইয়াৰ পৰা টাগাৰীত আহিলে টাগাৰীত অহাৰ পিছত ইয়াত সমান কৰি লৈ এইটো ভাইব্ৰেচন দি প্ৰেছ কৰি দিলে হয় প্ৰেছ কৰি দিয়াৰ পিছত কেই পিছ ওলালে ইয়াত একেলগে 4 পিছ একেলগে ওলাই গ'ল সো এটো নি আকৌ এটা ৰাখি দিব হুকাবৰ কাৰণে ন এটা ৰাতিৰ কাৰণে ৰাখিল হল পিছদিনা পুৱাতে এটো সাইডিং কৰা যায় ইয়াতে আপোনাৰ কিমান মান ৰাখিব পাৰে 2000 ইটা আমি ইয়াত ৰাখিব 2000 মান আৰু আপুনি ষ্টক কৰিবলৈ এফালে ষ্টক কৰে ন সাইডত ষ্টক কৰি ল'ব লাগে আৰু ষ্টক কৰাৰ পিছত দিনৰ পৰা 7 দিন মান পানী দিব লাগে 7 দিন মান পানী দিব লাগে কিউৰিং কৰিব লাগে 7 দিন পানী দিব লাগিব ন মানে পানী খোৱালে কি কোৱালিটি বস্তুটো ভাল হাৰ্ড হ'ব এইটো মানে কি হেৰি এটা কি কামত ইউজ কৰিব পাৰিব এইটো যিকোনো ঘৰৰ কামত আৰু কি মাটিৰ ইটাটো যি ধৰণে ইউজ কৰা হয় এইটো একে ভাগে কোনো বেলেগ এতিয়া এইটো আপুনি বিকুতে কিমানকে বিকে এটা ধৰি লওক আমি ফিনিশ প্ৰডাক্ট আপোনালোকে এটা আমি পাৰ পিস 10 টকা কৈ বিক্ৰী কৰি আছে এই পিছত 10 টকা ন 10 টকা ইয়াৰ সাইজটো কিমান থাকে আপোনালোকৰ এতিয়া 5-3-10 একে ফুল সাইজ এটো ওকে ফুল সাইজ মানে নরমাল আমাৰ যেটো ৰঙা ইটা তাৰ একদম কি সাইজটো অলপ আমাৰটো বেছি একুৰেট সাইজ হয় আৰু ওকে একুৰেট সাইজ ন এটো মানে পেলালো একো নহয় ন একো নহয় এই ইটাটোৰ বেনিফিট কি দাদা মানে কি লাভ হ'ব এই ইটাটো যদি মানুহে ইউজ কৰে অকমান বুজাই দিয়কচোন এক নম্বৰ কথা হল ইয়াটো মাটিৰ ইটাতকৈ এইটো কম লাগিব সাইজটো এইটো ফুল সাইজ আছে হয় এইটো এটা আৰু 2 নম্বৰ কথা হল এইটো প্লাষ্টাৰ কৰিলে ভালদৰে প্লাষ্টাৰটো এই গাঁথনিটো ভালকৈ কৰিলে প্লাষ্টাৰৰ নকৰিলেও চলে আৰু কি মানে এটা সাইডৰ পৰা ভালকৈ কৰিলে বাইট সাইডটো এনে ৰং লগাই দিলে হৈ যায় হয় এইটো প্লাষ্টাৰ কৰিবৰ কাৰণে দৰকাৰ নাই আৰু কি নকৰিলেও চলে কৰিলে ভাল নকৰিলেও চলে এতিয়া এটা ঘৰ বনাওতে মিনিমাম ধৰি লওক একটা সৰু ঘৰ এটা বনালে 5000 ইট লাগে এটা লাগে তো ইয়াতে কস্টিংটো কিমান ডিফাৰেন্স হৈ যায় আৰু ইটো ইটাৰ দাম এতিয়া কিমান হৈ আছে এটা ধৰক 6 টকা মান ডিফাৰেন্স পৰি যায় মানে ইটো ইটা 16 টকা হৈ আছে এটো আপুনি 10 টকাত পাই আছে 10 টকাত পাই আছে আৰু মিস্ত্ৰী কষ্ট কমি দি আপুনি মাটিৰ ইটাটো 1000 লাগে এইটো 900 হৈ যাব
900 হ'ব নেকি? 900 হৈ যাব হয়। এইটো কিয় কম হয়? কাৰণ ইয়াৰ সাইজটো ফুল সাইজ, একেবাৰে 5 আৰু ইফালে 3 ইফালে 10, একেবাৰে ফুল সাইজ। ফুল সাইজ এনেকুৱা সাইজৰ মাটিৰ ইটাটো এইটো সাইজ নহয়। ওকে। আৰু এই ইটাৰ ডিউৰেবিলিটিটো বহুতে মানে কয় যে ইয়াত পানী সোমাই যাব নেকি, পিছত পানী পৰিলে? নাই আমি এইটো আৰু কি আজি এই বছৰ ধৰি বনাই আছো, কোনো কমপ্লেইন নাই। এজনে ল'লে এইটো চাই আৰু দুজন কাস্টমাৰ বেছিকৈ আহি আছে, দিব পৰা নাই এনেকুৱা হৈ আছে। এইটো মেচিন লৈ কোনোবাই যদি ব্যৱসায় আৰম্ভ কৰে কেনেবাকৈ লছ হোৱাৰ চান্স আছে নেকি? নাই, একো লছ হোৱাৰ চান্স নাই। এইটো মেচিন যেতিয়া আপুনি SK ইণ্ডাষ্ট্ৰিজৰ পৰা আনিলে কেনেকৈ প্ৰথম আপুনি কেনেকৈ যোগাযোগ কৰিলে তাহাঁতৰ লগত? মইতো ইউটিউবত চাই ফোনত যোগাযোগ কৰিলোঁ। হয়, সিহঁতে মোক 25% এডভান্স খুজিছিল। 25% মই এডভান্স পঠাই দিলোঁ। সিহঁতে ঠিক কথা দিয়া মতে সেইদৰে মেচিনটো পঠাই দিলে আমাক। কোনো অসুবিধা হোৱা নাই, আমি ওচৰৰে পৰিয়ালৰ পৰা মই উঠাই লৈ আহিছোঁ। এতিয়া ৱাৰেণ্টি ক্ষেত্ৰত তেওঁলোকৰ কিবা মেচিন বেয়া আপোনালোকৰ বেয়া হৈছে নেকি? নাই, এতিয়ালৈকে কোনো ডিষ্টাৰ্ব নাই, এইবিলাকৰ কোনো ডিষ্টাৰ্ব নাহে। হয়, এনে ডিষ্টাৰ্ব নাই। ইয়াৰে আকৌ আপুনি ধৰি লওক আৰু আপগ্ৰেড কৰাৰ প্লেনিং আছে নেকি? ধৰি লওক নতুনকৈ আৰু ইয়াৰ ছেটআপ কৰিব নেকি আপোনালোকে? নহয়, আপগ্ৰেডটো নহয়, এইটোৱে আৰু এটা প্লেন আনিলোঁ মই, দুটা কৰিলোঁ এতিয়া। মানে কি দুটা কিয় কৰিলে? দুটা সেট কৰিলোঁ যাতে এইটোৰ কোনো হেৰি নহয় আৰু কি, মালটো বেছিকে প্ৰডাকশন বেছি হয়, যাতে মালটো ক্ৰাইচিছ নহয় আৰু কি, এইকাৰণে মই মানে এনেকুৱা হৈছে মানে বস্তুটোৰ ডিমাণ্ড বহুত বেছি আছে, আপোনালোকে সাপ্লাই দিব পৰা নাই, সেইকাৰণে মানে আৰু এটা মই মেচিন ইনষ্টল কৰি লৈছে। সো সেইটো এটা ইনষ্টল প্ৰসেছত আছে। সেইটো আপুনি SK ইণ্ডাষ্ট্ৰিজৰ পৰা লৈছে? SK ইণ্ডাষ্ট্ৰিজৰ পৰা। ওকে। অকল ভাইব্ৰেচনটো লৈ মানে খুৰাই প্ৰথমে আৰম্ভ কৰিলে, তাৰপিছত মিক্সাৰ মেচিনটো ল'লে, তাৰপিছত এতিয়া কমপ্লিট আকৌ এটা ছেটআপ কৰিছে, কাৰণ তেওঁৰ প্ৰফিট হৈছে, লাভ হৈছে। প্ৰফিটটো ভালে থাকে। আমাৰ ইয়াত যিটো 10 টকা বিক্ৰী কৰিছো, এইটো বালি আৰু ডাষ্টৰ দামৰ লৈ অলপ কম বেছি হ'ব পাৰে। 2 টকা বাঢ়িব পাৰে, 2 টকা কমিব পাৰে। ক'ৰবাত যদি বালি ডাষ্টৰ দামটো বেছি হয় তেনেহ'লে 1-2 টকা বেছি হ'ব। এতিয়া আপুনি 10 টকাত যেতিয়া বেচিছে, কোনোবা যদি বেছি কোৱান্টিটিত বিচাৰিলে কমতো যাব নেকি তাতকে? নহয়, ৰেটটো আমাৰ এইটোৱে ধৰক 50 পইচা হেৰি কৰা যায়। 50 পইচা এটা ডিসকাউন্ট আছে। সো মানে কি হ'ল যেতিয়া আপুনি বাল্কত বস্তু বিচাৰিব, আমাৰ পৰা লৈও বিক্ৰী কৰি আছে এটাতে। সেইখিনি কাৰণে যিহঁতে লয় সিহঁতক মই 50 পইচা হেৰি দিওঁ আৰু চেঞ্জ কৰি। তো এনেকুৱা মানে কি হ'ল, তেওঁ নিজেও ইয়াৰ পৰা চেলো কৰে, প্লাছ বিক্ৰীৰ কাৰণে বেলেগকো ইয়াৰ পৰা দি দিয়ে। আৰু খুৰালৈ অশেষ ধন্যবাদ থাকিল, সঁচাকৈ থেংক ইউ খুৰা। আপুনি নিজৰ এই ৰোগ ব্যাধিখিনি অতিক্ৰম কৰি সঁচাকৈ এটা মানে সমাজক এটা দেখুৱাইছে যে মানুহে কেনেদৰে কাম কৰিলে মানুহে আগবাঢ়িব পাৰিব। প্ৰথম অৱস্থাত খুব সৰুকৈ বস্তুখিনি আৰম্ভ কৰি লাহে লাহে এতিয়া এনেকুৱাকৈ বহুত ডাঙৰকৈ বস্তুখিনি তেওঁ কৰিছে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ডেফিনেটলি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি থ'ব নাপাৰিব, শ্বেয়াৰ কৰি থ'ব। তেওঁলোকক আমি যাতে ইনস্পায়াৰ কৰিব পাৰোঁ, যদি কোনোবাই কিবা এটা কৰিম বুলি ভাবি আছিলে, তেওঁ যাতে নিজৰ যি নাই সেই বস্তুটো বাদ দি, তাতকে উদাহৰণ কিন্তু আজি খুৰাৰ বাদে কোনো উদাহৰণ হ'ব নোৱাৰে। পইচাটো ডাঙৰ কথা নহয়, ৰোগ ব্যাধি অতিক্ৰম কৰি আহি তেওঁ এতিয়া এইখিনি পৰ্যায় পাব পাৰিছে। আপোনালোকে কিয় এই বস্তুটো কৰিব নোৱাৰিব? এনেকৈ ধৰি লওক আপোনালোকে মেচিন এটা লৈ যদি আৰম্ভ কৰে, প্ৰথম অৱস্থাত সৰুকৈ আৰম্ভ কৰিব, লাহে ডেফিনেটলি গ্ৰ' হ'ব। টাইম লাগিব কিন্তু গ্ৰ' হ'ব। খুৰাৰ এই পৰিক্ৰমা খুব কম বছৰ নহয়, 15 বছৰৰ পৰিক্ৰমা। ত' আপোনালোকেও এই বস্তুটোত টাইম দিব লাগিব। ধন্যবাদ সকলোকে, আপোনালোকে এটা ভাল ভিডিঅ' দেখি সময় দিয়াৰ বাবে। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে ওপৰতে ফ'ল' বাটন আছে, ফ'ল' কৰিব, আৰু ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি থ'বলৈ নাপাহৰিব, আৰু এটা কমেণ্ট কৰি যাব। খুৰা ধন্যবাদ থাকিল আপোনালৈ, ধন্যবাদ।